হেল্ল', কি খবৰ আপোনালোকৰ? এয়া আমি আজি আহিছোঁ আপোনাৰ হনুমান জয়ন্তী উপলক্ষে মন্দিৰলৈ আহিছোঁ। চাওকচোন এয়া কিমান ভিৰ হৈছে। এয়া প্ৰথমে আমি আহি চাকি লৈ লৈছোঁ, চাকি ধূপ জ্বলাবলৈ লৈ লৈছোঁ। তাকে লৈ মেলি হৈ গ'ল। ইয়াত চাওকচোন মন্দিৰৰ ভিতৰত এইখিনি কিমান চাকি জ্বলাইছে। মানে এনেকুৱা হৈছে ইমান ভিৰ হৈছে চাকি দিবলৈ জেগা নাই। এয়া আমিও চাকিকেইখন এনেকৈ দি লৈছোঁ। উপায় নাই, ইমান ভিৰ আৰু বেছি দেৰি কৰিব নোৱাৰি। মানুহ বহুত পাছত লাইন লাগি আছে আৰু যিহেতু ভগৱানক সকলোৱে আশীষ বিচাৰি আহিছে আজি ভগৱানৰ ওচৰত, সেয়েহে আমিও আহিলোঁ আজি ঘৰখনৰ সৈতে আমাৰ নিজৰ কাৰণে আশীষ বিচাৰি পিনে আহিছোঁ আজি। বাকী চাকি চাওকচোন কিমান ভাল লাগিছে দেখিবলৈ। বাকী এয়া চাকি দিয়া হৈ গ'ল। আহি এয়া মন্দিৰৰ ভিতৰলৈ আহিলোঁ। ইয়াতো ভিতৰতো বহুত ভিৰ লাগিছে। তাৰপিছত এয়া আহি ৰখি আছোঁ যাতে অঞ্জলিও ল'বলৈ। আপোনালোকে কোনে কোনে আজি মন্দিৰ গ'ল বাৰু জনাবচোন। বাকী ৰ'ব দেই, আমিও এতিয়া ভগৱানৰ কাৰণে যিখিনি হনুমানজীৰ কাৰণে যিটো প্ৰসাদ আনিছোঁ প্ৰসাদখিনি দি লওঁ, আগবঢ়াই লওঁ। এয়া আমি দুয়ো আহি ইয়াত সেৱা ল'লোঁ। ভাল লাগে মন্দিৰলৈ গ'লে বা নামঘৰলৈ গ'লে মনটো কিবা মুকলি নিচিনা লগা হয়। কেতিয়াবা এনেও সময় পালে যাব লাগে। একো মন্দিৰলৈ যোৱা বা নামঘৰলৈ যোৱা কোনো বিশেষ দিন নালাগে। আপোনাৰ যেতিয়াই মনটো যায় তেতিয়াই যাব লাগে আপুনি। এয়া আমি প্ৰসাদ ল'লোঁ, ভগৱানলৈ আগবঢ়ালোঁ আৰু মন্দিৰৰ প্ৰসাদটো পোৱা এটা ভাগ্য। সেয়া প্ৰসাদ চসাদ লৈ আমিও এতিয়া বাহিৰলৈ ওলাই যাওঁ। ইমান ধুনীয়াকৈ আজি সজাই থৈছে, ইমান যে ভাল লাগিছে। আৰু বেছি দেৰি কৰিবও নোৱাৰি মন্দিৰৰ ভিতৰত, ইমান অজস্ৰ মানুহ হৈছে মানে। আৰু আমি আহিছোঁ ওচৰৰ বাইদেউহঁতৰ লগত। বাকী আহি আকৌ আমি এটা বেলেগ মন্দিৰ পালোঁহি, ওচৰৰে হয়। প্ৰসাদৰ কাৰণে আমিও লাইন লাগোঁ বোলো, প্ৰসাদ খাই যাওঁ। মন্দিৰৰ প্ৰসাদটো এটা বেলেগেই সোৱাদ। ঘৰত আপুনি যিমানেই নাখাওক, পুৰি চব্জি যিয়ে বনাওক, খিচিৰি বনাওক, কিন্তু মন্দিৰৰ যিটো প্ৰসাদ দিয়ে তেনেকুৱা ক'তো মানে হ'বই নোৱাৰে, নহয়নে বাৰু? বাকী এয়া চাওকচোন, ইয়াতো ভিৰ হৈছে আৰু প্ৰায় ইমান ধুনীয়াকৈ সজাইছে গোটেই লাইটিং দি পিনে, ভাল লাগে। ইয়াতো মানুহ হৈছে বহুতো। তাৰপিছত এয়া প্ৰসাদ খাবলৈ আগবাঢ়িছোঁ। মানুহবিলাকেও অথনিৰ পৰা দেখিছোঁ কষ্ট কৰিছে, বহুত কষ্ট কৰি আছে বনোৱাসকলে। কিছুমানে দেখিছোঁ প্ৰসাদবিলাক মানে খাব নোৱাৰি নষ্ট কৰিছে, এইটো বেয়া কথা। খাব নোৱাৰিলে ল'ব নালাগে সৰহকৈ, কিন্তু প্ৰসাদ বোলা বস্তুটো নষ্ট কৰিব নালাগে, কাৰণ ইয়াত বহুত মানুহৰ কষ্ট সোমাই থাকে।